জয় হিন্দ দোস্তো ফ্ৰম আছাম গাৰ্ড কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল আৰু মোৰ ভাল বেয়া মাজতে চলি আছে থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছেই যে নলবাৰীত গৃহৰক্ষী যোৱা নিযুক্তিত অনিয়ম প্ৰতিদিন সেৱা বিশেষ নলবাৰী 19 ফেব্ৰুৱাৰী নলবাৰীত গৃহৰক্ষী জোৱান নিয়োগ কৰাৰ ক্ষেত্ৰত বিভাগটোৰ একাংশ বিষয়ে অনিয়মৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ কৰিছে নিযুক্তিৰ পৰা বঞ্চিত একাংশ জোৱানে। উল্লেখযোগ্য যে নলবাৰীত গৃহৰক্ষী বাহিনী জোৱানৰ নিয়োগ অনলাইন ব্যৱস্থাৰে কৰা হয়। এই অনলাইন ব্যৱস্থা প্ৰযোজ্য হৈ থকা সময়ত যোৱা 31 জানুৱাৰীত গৃহৰক্ষী বাহিনী জোৱানৰ 39জনীয়া এখন অব্যাহতিৰ তালিকা প্ৰকাশ কৰা হয়। কিন্তু তালিকা প্ৰকাশ হোৱাৰ পিছত আজিও তালিকাত নাম থকা সকলক অব্যাহতি নিদিয়াত জাঙুৰ খাই উঠিছে আন গৃহৰক্ষী জোৱানসকল। নলবাৰীৰ আন গৃহৰক্ষী জোৱানসকলক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ বিভাগীয় কৰ্তৃপক্ষই অব্যাহতিৰ তালিকাত নাম সন্নিৱিষ্ট গৃহৰক্ষী বাহিনীৰ জোৱানসকলক প্ৰয়োজনীয় বুলি দেখুৱাই কৰ্তব্যত নিয়োজিত কৰি ৰখা বুলি অভিযোগ দিছে। উল্লেখ্য যে নলবাৰী জিলাত গৃহৰক্ষী জোৱান আছে 714গৰাকী, কিন্তু নলবাৰীত গৃহৰক্ষী বাহিনীৰ জোৱানৰ পদ আছে 316টা। পদতকৈ গৃহৰক্ষী বাহিনীৰ জোৱান অধিক, তাৰ পিছতো 172জন গৃহৰক্ষী বাহিনীৰ জোৱানক প্ৰয়োজনীয় বুলি দেখুৱাই বছৰৰ পিছত বছৰ ধৰি কৰ্তব্যত নিয়োজিত কৰি ৰখাত জাঙুৰ খাই উঠিছে বঞ্চিত গৃহৰক্ষী জোৱানসকল। তো বহুত বেয়া কথা, এনেকৈ মানে ইমান দুৰ্নীতি হৈ আছে আমাৰ গৃহৰক্ষী জোৱানসকলৰ মাজত। চৰকাৰে ইমান এটা দুৰ্নীতি কৰি আছে আৰু এইবোৰ খুব সোনকালে বন্ধ হ'ব লাগে আৰু আমাৰ সকলোবোৰ গৃহৰক্ষী জোৱান জাগ্ৰত হ'ব লাগে। তো মোৰ ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে ভিডিঅ'টো চাই লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ জয় হিন্দ জয় ভাৰত।